তো হে গাইজ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লে। তো আজি মই আহি গ'লোঁ পথাৰলৈ, মানে পথাৰলৈ আহিলোঁ চাহ দিবলৈ। আৰু চাহ দিবলৈ অহাটো যেনেকুৱা মজা নহয় ক'তোৱে নাপায়। চক চাহ কেটলি লৈ আহিছোঁ। আৰু দুদিনমান আগলৈকে মানে এই মাটিবোৰ ৰোৱাই নাছিল, কিন্তু এই 4-5 দিনতে গোটেইখন ৰুই পেলালে। চক মই আপোনালোকক দেখাই দিছোঁ। আগতে ম'হ গৰুৱে যেতিয়া হাল বায় তেতিয়া মানে মাটি ৰোৱালে বহুত দিন হয়, মানে বোকাটোতো একেদিনাই বহুত দিব নোৱাৰে। প্ৰায় ধৰক ডেইলি এডৰা বা দুডৰাহে দিব পাৰে, কিন্তু আজিকালি তেনেকুৱা নহয়। একেদিনাই একদম পাৰটিলা ট্ৰেক্টৰ লগাই গোটেইখিনি বোকা দি দিব, আৰু 4-5 দিনমানতে ৰুই পেলাই চফা মাৰি দিয়ে। তো সেই গাইছ এই আলিটো মানে খুব ধুনীয়াকৈ দি থৈছে, সেইটো কাৰণে মই পথাৰডৰা দি নামি আহিছোঁ। ৰুই থোৱা আছে যদিও উপায় নাই, মানে চাই পেলাই মানে খোজকাঢ়ি আহিবলগীয়া হৈছে। এই আলিটো মানে খুব ধুনীয়াকৈ দি হৈছে। আৰু আপোনালোকে বাৰু এটা কথা মন কৰিছেনে, আগতে যেতিয়া গৰু আৰু মানে মহে হাল বাইছিল তেতিয়া আলিবোৰ খুব ধুনীয়া ধুনীয়া হৈ থাকে। তো গাইছ কেইদিনমানৰ আগলৈকে এই পথাৰকেইটা এনেকুৱা হৈ আছিল। মানে কেইদিনমানৰ আগতে মই এই গছজোপালৈ সেইকণলৈ আহিছিলোঁ, তো পথাৰখন চাব পাৰে কেনেকুৱা হৈ আছিল। চক আজি প্ৰায় 6-7 দিনমানৰ আগত, কিন্তু এই 6-7 দিনৰ ভিতৰতে কেনেকুৱা হৈ গ'ল চক। মাটি ৰুই চবৰে মানে হৈয়ে গ'ল আৰু চক। দেখিলে 2-4 দিনৰ ভিতৰতে মানে মাটি ৰুই হৈয়ে গ'ল, মানে এফাল আৰু কিছুমান ৰুবলৈ আছে। আৰু আপোনালোকক এটা কথা কয়, এইজোপা যিজোপা গছ দেখিছে, এইজোপা হৈছে এজা গছ। এইজোপা আগতে সৰু আছিল, যেতিয়া মই সৰু আছিলোঁ গছজোপাতে উঠি মহ চৰাওঁ। এইবোৰ ছাইডৰ যিবোৰ পথাৰ আছিল সেইবোৰত মহ চৰাওঁ। কথাটো মনত পৰি যায় এই গছজোপা, মানে দেখিলে এইজোপা গছজোপা দেখিলে এইজোপাত আজি আকৌ উঠিম মই। তো সেই গাইছ সেই গছজোপালৈ মানে আজি আকৌ উঠিম, উঠি ফিল্ডটো ল'ম। আগৰ যিটো ফিল্ড সেইটো ফিল্ডটো আজি আকৌ ল'ম, উঠি পেলাই চাম গোটেই পথাৰখন দেখি ইয়াৰ পৰা। তো এইজোপাত উঠিম এতিয়া মই। আজি আমাৰ পথাৰখনকে বলক। তো সেই গছৰ ওপৰত আহি গ'লোঁ। গছৰ ওপৰৰ পৰা এতিয়া আমাৰ পথাৰখন দেখুৱাম, মানে ওপৰৰ পৰা গছৰ ওপৰৰ পৰা, মানে ড্ৰোন কেমেৰা বুলি ভাবি ল'ব পাৰে। তো আগৰ মানে আৰু এটা কথা মনত পৰিছে, আগতে মানে কি হয়, এনেকৈ গছজোপাত উঠি পাতৰ আঁৰত মানে লুকাই থাকোঁ, আৰু লুকাই পেলাই এনেকৈ চিঞৰো। পথাৰত ধেৰ মানুহ থাকে নহয় তেতিয়া মানে এনেকৈ চিঞৰো। পথাৰত থকা মানে ইটো সিটো মানুহে ঘূৰি পেলাই চাই কাক মাতিছে, কাক মাতিছে ধৰিব নোৱাৰে, ইফালে সিফালে চাই। মই ইয়াত এনেকৈ লুকাই থাকোঁ, লুকাই পেলাই মানে চিঞৰি দিওঁ। কাৰোবাক মাতিছে বুলি ভাবে, কিন্তু কাক মাতিছোঁ গম নাপায়। চবে ইফালে সিফালে চাই বেয়া হাঁহি উঠে, সেইটো কথা মানে। কিন্তু এতিয়া মাতিবলৈ কোনো নায়েই পথাৰত, থাকিলেও অচিনাকি কিছুমান মানুহে আছে। তো গাইছ গছৰ পৰা নামি যাওঁ। মই ক'ত উঠি আছিলোঁ চক, এই অকণমানি ডালটোত উঠি আছিলোঁ। তাইক এটা ভিডিঅ'ত কৰিব আকৌ, দেখিছে নহয়। তো গাইছ জাপিব বৰষুণত লাগে ঐ, বৰষুণ গ'লে কামত নাহে ঐ। এই বৰষুণ নোযোৱা আগতে লৈ আহিছোঁ মই জানো নহয় বৰষুণ দিবলৈ হ'লে মোৰ মোবাইলটো তিতি যাব, সেইটো কাৰণে জাপিটো লগত লৈ আহিছোঁ। পথাৰলৈ অহা কাৰণটো মানে মই আপোনালোকক এতিয়া কৈ দিছোঁ। মানে মায়ে মোক কালি ক'লে, বপায়ো আজিকালি ছোৱালীয়ে মাটি বাৰী ৰুব নাজানে, তো ছোৱালী আনিলে মাটি বাৰী ৰুব পৰা আনিব। সেইটো কাৰণে মানে মই আজি সোনকালে পথাৰলৈ আহিছোঁ। কোনোবা ছোৱালীয়ে মাটি ৰুই আছে নেকি তাকে চাবলৈ আহিছোঁ। এনেকৈতো নোৱাৰাই, তো ৰুব পৰা এজনী মানে চাবলৈ আহিছোঁ, কোনোবাই ৰুই আছে নেকি ছোৱালী। মাৰ কথাটো মানি। আৰু কোনোবাই মাটি ৰুব পৰা নাই
কমেণ্ট কৰি ক'বাচোন। হিয়াকে উজাৰি জনালো প্ৰণতি ও প্ৰীতিৰ সফুৰা মোৰ চিৰছে নেকি ও প্ৰীতিৰ সফুৰা মোৰ চিৰছে নেকি উপজা গাঁওখনি মোৰে ও গাঁওখনি উপজা গাঁওখনি মোৰে ও গাঁওখনি দিবলৈ আহিলোঁ। জাপিটো এনেই আহিলোঁ, বৰষুণ চৰষুণ নাহিল। মানে ভাবিছিলোঁ বৰষুণ আহিব, মানে বতৰটো আজি অকণ ডাৱৰীয়া যায়, কিন্তু বৰষুণ নাহিলে সেইকাৰণে জাপি লৈ আহিলোঁ। আৰু চাহ দি হৈ গ'ল, যাওঁ এতিয়া পথাৰখন চালোঁ, ভাল লাগিল। মানে পথাৰলৈ আহিলে মনটো ভালেই লাগে। ব'লক এতিয়া মই ঘৰলৈ যাওঁ। তো এইখিনিতে মই আপোনালোকক এটা কথা কৈ যাওঁ, সময় আপোনাক বহু কথাই শিকাব, কিন্তু আপুনি বেয়াবোৰ মনত নাৰাখিব, যিবোৰ ভাল হয় সেইবোৰকহে মনত ৰাখিব। সেই তো গাইজ এতিয়া মানে ঘৰলৈ যাওঁগৈ আৰু ন, কি কয়? মানে যিটো বস্তু বিচাৰি আহিছিলোঁ সেইটো নাপালোঁ। মাটি ৰুই থকা ছোৱালী এজনীও দেখা নাপালোঁ। যাওঁগৈ, মনটো দুখ লাগিছে, মাক ক'বগৈ লাগিব এতিয়া আৰু ৰণী মানে মাটি ৰুব পৰা ছোৱালী বিচাৰি নাপাওঁ। তো গাইজ পথাৰলৈ আহি এটা কথা বাৰু মন কৰিছেনে? আজিকালি আলিবোৰ এটুকুৰা এটুকুৰা ছিগা থাকে, মানে যিমানেই ভাল আলি হওক মাজতে এটুকুৰা ছিগা থাকে। এনেকৈ চক এনেকুৱা ধৰণে, মানে এইকণ আলি যেনেকুৱা এইকণ তেনেকুৱা নহয়, ছিগা। আৰু এইকণ মানে যোৱা লগাটো বহুত টান, যোৱা নালাগেই। কিন্তু ইয়াৰ কাৰণটো হৈছে মানে পাৱাৰ টিলাৰ আৰু ট্ৰেক্টৰে হাল বোৱা, মানে পাৱাৰ টিলাৰ আৰু ট্ৰেক্টৰ পাৰ হওঁতে আলিটো ছিগি যায়, আৰু সেইটো বস্তু মানে যোৱা লগাবলৈ বহুত টান হয়। সেইটো কথা গম পাইছেনে? আৰু ঠিক তেনেকৈ আগতে তেনেকুৱা নহয়, আলিয়ে আলিয়ে যাব পাৰিব, মূৰ দাঙি দাঙি চাব পাৰিব। কিন্তু আজিকালি নহয়, আলি ছিগা, মানে ট্ৰেক্টৰ পাৱাৰ টিলাৰ পাৰ কৰাই দিয়ে যে আলিটো ছিগি যায়। তো গাইজ আহি ঘৰ পালোহি। ঘৰ পাওঁতে মায়ে মানে মোক ক'লে, তই গৰুকেইটাক বোলে খেৰ কেইটামান দি দেগৈচোন, খেৰ কেইটামান দিবলৈ আহিছোঁ। তো মই মাক কৈছোঁ, বোলো মইতো খেৰ নাখাওঁ, কেতিয়াবা গৰুকে খানা আনিছোঁ, ঐ খানা খানা খেৰ, শুকান খেৰ আনিছোঁ। তো গাইজ গৰুকেইটাক খেৰকেইডাল দিওঁতে মানে গৰুজনীয়ে মোক কৈছে, কেইডালমান বোলে তও খাই যা, তোকো বোলে মায়ে কেতিয়াবা গৰুকে থাকে নহয়। তো গাইজ মই দোকানৰ পৰা আহিলোঁ, আৰু এতিয়া মই দোকান যাম, মানে গা খোৱা ভুল পৰা আহি গা পা ধুই পুৰা ৰেডি। এতিয়া মানে মই দোকান যাম, আৰু পুতলা যাব স্কুল। তহঁতৰ গৰম বন্ধ দিয়া নাই নি? আকৌ স্কুল যাওঁ যে তো সিহঁতৰ মানে স্কুলত নাচ গান শিকাই আছে, পূৰা নাচিবলৈ, ৰীল বনাবলৈ। তো এতিয়া যাওঁ, দোকান যাওঁ। আজিৰ দিনটো মানে এনেকৈ যাব দোকানতে। তো ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। দোকানৰ ভিডিঅ' বনাবলৈ অকণ দিগদাৰ হয়, কাষ্টমাৰ আহি থাকে, লাজ লাগে। তো ব'লক যাওঁ দোকান। বাই বাই।